পূজা কৰি পেলাই এৰি দিছে আৰু চবৰে ধৰ্মৰ মতে যি অনুসৰি পূজা কৰিছে, কিন্তু পূজা কৰিছে কিন্তু এটা কথা বেয়া লাগিছে, এইটো পইচাৰো ইমানেই ভেলু নহ'লনে ইয়াতে পেলাই দিছে। আপোনালোকক দেখাইছোঁ মই, এইটো 5 টকা হয় কিন্তু ইয়াতে দিছে গাজি, কমলা, বুট, কিন্তু পইচাৰো সঁচাই পইচা ভেলু নহয় গ'লে কি ক'ম আৰু গাইছ। গাইছ ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এটা অন্য ৰূপত আপোনালোকে দেখিছে ন, এইটো আপোনাৰ মোনা, এইটো মোনা আৰু এই চেণ্ডেল লৈ লৈ ভাই, মোনা চোনা লৈ আমি ৰেডি পূৰা। আজি যাম নদীত মাছ মাৰিব আৰু কিমান মাছ পাম গাইছ। আৰু যদি মাছো নাহে আমি যাই পেলাই ক'ম আমি ডাকু বুলি কৈ দিলে মাছ আহি যাব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, সম্পূৰ্ণখিনি গম পাব ক'ত যাম, কি কৰিম, কি মাছ পাম। আপোনালোকক ফুল এণ্টাৰটেইনমেণ্ট দিম আজি আমি তিনিজনে। এই ছাগলী চোৰ এই পাপুলি ছাগলী চানাটো লৈছিল, এতিয়া ছাগলী চানাটো পিছে পিছে আহি আছে। কিবা সম্পৰ্ক আছে নেকি? ছাগলী মাকাৰ লগত কিবা সম্পৰ্ক আছিল নেকি? ছাগলীটো কি জ্বালা দিছে। এই ছাগলীটো আমি বাৰ বাৰ এৰি এৰি থৈ আহোঁ, আকৌ আমাৰ পিছে পিছে দাউৰি দাউৰি আহি থাকে। চাল্লা জ্বালা দিছে দেই গাইছ। আহি আছোঁ আৰু পামেহি আৰু বেছি আজি নদীত মাছ মাৰি আজি মুঠৰ ওপৰত গাইছ ভিডিঅ'ত ধামাকা হৈ যাব গাইছ। আৰু গাইছ ইয়াৰ মাজে মাজে অলপমান হেৰি হৈছে, প্ৰেমৰ সম্পৰ্ক মাজে মাজে আকৌ ছিঙে, আকৌ মাজে মাজে হয়, কিবা গিলা ইয়াতে জানিব। আৰু ই আমাৰ এই প্ৰেম কুমাৰ এনি টাইম মানে ই এটা কাণত আমি এনেকৈ যাই আছোঁ। নানাই পাইপলাইন দিছিল, পাইপলাইনৰ ওপৰে ওপৰে যাই আছোঁ। এইটো গেছৰ পাইপলাইন নে কি পাপুলি? পাপুলিটো ইয়াতে চাকৰি হৈছিল নেকি? হে কি পাইপত ইয়াৰ ভিতৰত গেছ ভৰাব নেকি? এনেকৈ কাৰোবাৰ বস্তি ভাঙি ভাঙি হেঙাৰৰ ওপৰত দি আহি আছোঁ। আৰু যদি কোনোবা ইয়াতে আমাক ভাঙা দেখে, পোনে 1.5 কোটিত দাখন লৈ আহি পেলাই ঘৰতে ঘাঁহ মাৰি দিব। আমি পূৰা ৰেডি হৈ গ'লোঁ। আমি এতিয়া বৰ্তমান এইটোক আমি একচুৱেলি আমাৰ ফালৰ কৈ লাঙি বুলিও কয়, বেলেগে ফাঁচি লাঙি বুলিও কয়। কোনে কি কয় আপোনালোকে কমেণ্ট কৰি জনাব বিচাৰিছে। চলি মিঠাতেল চিঠাতেল হেৰি লৈ পেলাই ৰেডি, কাৰণ চলি চিকনাহান না, অলপমান গাখীৰহান থৌকাহান চলি ইয়াতে ধৰি আকৌ ভুকুৰি যাব না, সেইকাৰণে মিঠাতেলটো লৈ আহিছে। আৰু যি কি নহওক আমি আজি এই নদীটোতেই জাল টানিম আৰু আপোনালোকক দেখুৱাম কি মাছ পাওঁ আৰু কি মাছ নাপাওঁ। আৰু এইফালে আমাৰ বছ ৰেডি কৰা জাল। ফাইনেলি আমি জাল তাল লৈ ৰেডি। আমি এতিয়া বৰ্তমান নামি যাম, জাল ৰেডি পূৰা। আৰু গাইছ পাগুৰিটো মাৰাত বা হৈছিলে নে নাজানো। আৰু ফাইনেলি জাল দি দিলোঁ দিয়ক। আৰু এতিয়া মাছ পাওঁ নাপাওঁ আপোনালোকক দেখুৱাই আছোঁ। আমাৰ এই জলহস্তীকেইটা গেছি উঠি গ'ল। আমি কি কৈছোঁ জানান চলি? আমি কৈছোঁ জানা আমি ডাকু, মাছটো নেখাৰিবি গাধা, তই মাছটো নেখাৰিবি আকৌ। আমি কৈছিলোঁ না আমি ডাকু বুলি, আমি ডাকু মানুহ গাইছ। আৰু মাছ আহিব আৰু আছে, একদম বিশাল জাগা যাব লগা আছে গাইছ। দেখিছেনে আপোনালোকে? মাছ আমি পাই গ'লোঁ ইতিমধ্যে। মাছ লাগছি এটা, সিহঁতে কি কৈছে জানা? কৈছে এইটো মোক দিবি। সি কৈছে এইটো মোক দিবি, কাক দিম, এটা মাছ কাক দিম। আৰু জাল বাৰু টানিবা আছে উঠি প্ৰায় 30 কেজি মানৰ ভকুৱা। ডিমা দুটা আৰু অলটো নাই কিজানি দিব। ইমান ঠাণ্ডা মাছ মাৰিব আহি থাকোঁতে এইটো পূজাত কোনোবাই তাৰমানে হেৰি কৰিছে, পূজা কৰি পেলাই এৰি দিছে। আৰু চবৰে ধৰ্মৰ মতে যি অনুসৰি পূজা কৰিছে, কিন্তু পূজা কৰিছে কিন্তু এটা কথা বেয়া লাগিছে, এইটো পইচাৰো ইমানেই ভেলু নহ'লনে ইয়াতে পেলাই দিছে। আপোনালোকক দেখাইছোঁ মই, এইটো 5 টকা হয় কিন্তু ইয়াতে দিছে গাজি, কমলা, বুট, কিন্তু পইচাৰো সঁচাই পইচা ভেলু নহয় গ'লে কি ক'ম আৰু গাইছ। বহুত দূৰ আহিলোঁ, মাছ কিন্তু নাই, এটাই পালোঁ মাছ। আৰু আপোনালোকে ভাবিব পাৰে পূজাৰ পইচাটো লৈ আহিছোঁ বুলি, কিন্তু লৈ অহা নাই দেই, তাতে থৈ আহিছোঁ। আপোনালোকক জাষ্ট দেখাইছোঁ। আৰু কি কৈছা তই? এই মাছে ৰোমাঞ্চ কৰি থকাটো হয় দে, সিহঁতে তাৰমানে হেৰি কৰি আছে, কিছ কৰি আছে ঠাণ্ডাৰ দিনে, সেইকাৰণে অহা নাই, বুজি পাইছা নাই? এনে আহিলৈ ভাই কোনোবাই মাৰিবই ধৰক, মাছে কিছ কৰিব আহিল। গাইছ ফাইনেলি বহুত কষ্ট মূৰত কেলা নাচবি গাইছ, দুটা হ'ল, মানুহ আছোঁ 3টা, কি ব্যৱস্থা কৰা যাব? আৰু এটা পাওঁ বুলি দোৱা কৰিবি গাইছ। এয়া গাইছ দেখা নাপায়। আজি আমি এই বিশাল নদীটোত মাছ মাৰিলোঁ, কিন্তু মাছ পাইছোঁ মুঠতে 2টা। কি ভাগ্যৰ কপাল গাইছ। ফাইনেলি মাছ পালোঁ 2টা, মানুহ আছিলোঁ 3টা। অৱশেষত সিদ্ধান্ত কৰিলোঁ যে মাছকেইটা ময়ে লৈ যাম, ইহঁতক এটা চিখৰ খুৱাম। আৰু ভিডিঅ'টো আজি ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰখিনি কৰি দিব। আৰু